নমস্কাৰ সকলোকে বহুখিনি কমেন্ট পাইছো বয়সৰ চাপ পৰাৰ কাৰণে চুলি খৰাৰ সমস্যাৰ কাৰণে আৰু অতিৰিক্ত মেদৰ কাৰণে আৰু আজি মই সেই আপোনালোকক ক'বলৈ গৈছো এনে এটা বস্তুৰ কথা যি বস্তু আমি আমাৰ আশে-পাশে অতি সহজতে পাওঁ যিটো খালে আমাৰ এই গোটেই সমস্যাসমূহ নাইকিয়া হয় কাৰণ কেৱল মাত্ৰ বাহিৰা পৰিচৰ্যা কৰিলেই নহব আমাৰ ছালৰ সৌন্দৰ্যতাটো আমি ভিতৰৰ পৰা আনিব লাগিব বা আমাৰ চুলি খৰাৰ যিটো সমস্যা আছে সেই সমস্যাটো আমি ভিতৰৰ পৰা ৰোধ কৰিব লাগিব তেতিয়াহে এই সমস্যাসমূহ সমূলি আমাৰ নাইকিয়া হ'ব আৰু সেই বস্তুটোৱে হৈছে জবাব ফুল এই আজি মই ক'বলৈ গৈছো জবাব ফুলৰ চাহৰ বিষয়ে যিটো আমি হিবিকাছ টি বুলিও জানো যিটো বিশ্ববিখ্যাত হয় সাধাৰণতে আমি খোৱা চাহসমূহত কেফেইন থাকে এই কেফেইন হৈছে এটা নিচাৰ দৰে গতিকে আমাৰ চাহৰ প্ৰতি যি আসক্তি সেই আসক্তিটো বাঢ়ি গৈ থাকে কিন্তু আমাৰ এই জবা ফুলৰ চাহত কেফেইন নাথাকে বাবে ই আমাৰ দেহৰ বাবে বহুত উপকাৰী হয় আমি খোৱা গ্ৰীণ টিটো কম বেছি পৰিমাণে কেফেইন থাকে আৰু এই জবা ফুলৰ চাহে আমাৰ যি বয়সৰ চাপ পৰে সেই চাপটো নপৰা কৰি ৰাখে আমাৰ ছালখন ভিতৰৰ পৰা উজ্জ্বল কৰে আমাৰ যি ৰিংকলছ পৰে সেই ৰিংকলছসমূহ নপৰা কৰি ৰাখে এই চাহ খোৱাৰ ফলত আমাৰ চুলিসমূহ ভিতৰৰ পৰা মজবুত হয় যাৰ ফলত আমাৰ চুলি খৰাৰ যিটো সমস্যা আছে সেই সমস্যাটো নোহোৱা হয় আমাৰ বহুখিনি মাইকী মানুহ বা বহু ছোৱালীৰ এটা সমস্যা হৈছে মাহেকীয়া অনিয়মীয়া হোৱাৰ সমস্যা এই চাহ খালে সেই অনিয়মীয়া সমস্যাটো নাইকিয়া হয় মাহেকীয়াও নিয়মীয়া হয় লগতে এই চাহত পলিফেনেল থাকে যি পলিফেনেলে আমাৰ দেহত কিছুমান এনজাইম প্ৰস্তুত হোৱাত বাধা দিয়ে এই এনজাইমসমূহে কি কৰে আমি খোৱা কাৰ্বহাইড্ৰেটসমূহকো দ্ৰুত গতিত গ্লুক'জলৈ ৰূপান্তৰিত কৰে আৰু এই গ্লুক'জসমূহে আমাৰ দেহত চুগাৰৰ পৰিমাণটো বঢ়াই দিয়ে গতিকে ডায়েবেটিছ ৰোগীসকলেও যদি এই চাহ খায় তেতিয়াহ'লে আমাৰ ডায়েবেটিছটো বা তেওঁলোকৰ ডায়েবেটিছখিনি কণ্ট্ৰলত থাকিব এই চাহ ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণৰ কাৰণেও বহুত বেছি ভাল আৰু যিসকলে অতিৰিক্ত মেদ কমাব বিচাৰে তেওঁলোকে একেৰাহে যদি 3 মাহ এই চাহ খায় তেতিয়াহ'লে তেওঁলোকৰ অতিৰিক্ত মেদৰ সমস্যাটো নাইকিয়া হৈ যাব এই চাহ কোলেষ্ট্ৰলৰ কাৰণে বহুত বেছি ভাল এই চাহ লিভাৰ আৰু কিডনিৰ বাবেও বহুত বেছি ভাল গতিকে আপোনালোকে এই চাহ এবাৰ ব্যৱহাৰ কৰি চাব আৰু যদি ব্যৱহাৰ কৰে তেনেহ'লে কেনে পাইছে মোক জনাবলৈ আপোনালোকে নাপাহৰিব কাৰণ আপোনালোকৰ কমেন্টৰ পৰা মই বহুত বেছি উৎসাহ পাওঁ এই ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিবৰ বাবে আৰু নেক্সট ভিডিঅ' আপোনালোকক কিহৰ ওপৰত লাগে তাকো এই ভিডিঅ'টোত কমেন্ট কৰিব সকলো ভালে থাকক কুশলে থাকক আৰু মোৰ ভিডিঅ'সমূহ চাই এনেদৰে মোক মৰম কৰি থাকিব যাতে মই আপোনালোকৰ বাবে আৰু ভিডিঅ' প্ৰস্তুত কৰিব পাৰোঁ